হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মৌচুমী ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল, ময়ো ভালে আছোঁ। এতিয়া আজি আমি আলহী খাব যাব ওলাইছোঁ। মোৰ মাহীৰ ঘৰত যাম। এতিয়া আমি জালুকবাৰী পালোঁ। এতিয়া জালুকবাৰীৰ পৰা যাই আছোঁ। মোৰ মাহীৰ ঘৰ হ'ল চাংচাৰীৰ ওচৰত। এতিয়া আহি ঘৰ পালোঁ। পায়ে মানে ঘৰত আহি একদম ভাত খোৱাত লাগি গৈছোঁ, কাৰণ বহুত দেৰি হৈছে, ভোক লাগিছে বহুত। এইফালে মাছ মাংস বহুত আছে, এইবিলাক খাই আছোঁ এতিয়া। ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এতিয়া গধূলীয়া হ'ল। এইফালে ৰাণী কেক বনাব ধৰিছে। তাই কেক বনোৱা শিকিলে আৰু এইবাৰ বোলে আমি কেক বনাই খুৱাব আমাক। এতিয়া আলহী ঘৰ আহিলোঁ। এইফালে যাম। চাহ বনাইছে মাহীৰ লগত। জিঠা দিছে, ওচৰতে আলহী আছে, আলহী ঘৰত যাম। এতিয়া চাহ খাই অকণমান টাইম থাকি ঘৰত আহিলোঁ। আহি এইফালে ৰাণীৰ কেক বনোৱা আলহী ঘৰৰ পৰা আহি ৰাণী বনোৱা কেক ৰেডি, আৰু 5-10 মিনিট পিছত খাম আৰু আমি। চাওঁ ৰাণী বনোৱা কেক ইমান টেষ্টি হৈছে। এতিয়া কেক কাটিং চলি আছে। ৰাণী আৰু খুচি কেক কাটিং কৰি আছে। গম নাপাইছে নে? আৰু খুচিৰ মানে কেক হ'লেই হ'ল আৰু সদায় তাইৰ হেপী বাৰ্থডে। তাইৰ সদায় হেপী বাৰ্থডে পাতি থাকিব লাগে। আজি কাৰ বাৰ্থডে মা? ৰাণী মাহী আৰু তোমাৰ? এইফালে তাই মোক কেক খুৱাই দিব আহিছে। এইফালে ৰাণীয়ে চবৰে কাৰণে কেক ভাগ কৰি আছে, কাৰ হলনে মা আৰু আছে? বাৰ্থডে শেষ। 1 মিনিটত শেষ বাৰ্থডে। এতিয়া কেক খোৱা হ'ল। এতিয়া খুচি একদম নাচি আছে, টিভিত গান লগাই একদম তাই বিহু নাচি আছে। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব।